দক্ষিণ পূৰ্বাঞ্চল ৰাভা সমাজৰ 61তম বাৰ্ষিক অধিৱেশন উপলক্ষে আজি দ্বিতীয় দিনৰ পঞ্চম কাৰ্যসূচী ৰাভা জাতীয় সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব আমাৰ সাংস্কৃতিক প্ৰাক্তন সম্পাদক মাননীয় শ্ৰীযুত গোপাল ৰাভাদেৱ, আৰু গোপাল ৰাভাদেৱ আমাৰ লগত আছে। ইতিমধ্যে আমি তেওঁক আমন্ত্ৰণ জনাইছোঁ, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আহিছে। আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে 9:30 বজাত আচলতে সময়টো আমাৰ কিছু পলম হৈছে। ৰাভা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাভা লোক সংস্কৃতি প্ৰদৰ্শন থাকিব, আৰু 1 বজাত থাকিব আমাৰ মুকলি সভা। মুকলি সভাত আমাৰ সভাপতিত্ব কৰিব দক্ষিণ পূৰ্বাঞ্চল ৰাভা সমাজৰ সভাপতি বিচিত্ৰ নাৰায়ণ ৰাভাদেৱ, আৰু উদ্বোধন কৰিব আমাৰ সদস্য মানিকান্ত ৰাভা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু আমি তাতে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিম। দক্ষিণ পূৰ্বাঞ্চল ৰাভা সমাজৰ 61তম বাৰ্ষিক অধিৱেশনৰ যি অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুত কৰা স্মৃতি গ্ৰন্থ সেইখন উন্মোচন কৰিব প্ৰীতিলেখা ৰাভা, অধ্যক্ষা দৰংগী উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ শিক্ষা, অনুসূচিত জাতি আৰু জনজাতি কল্যাণ মন্ত্ৰী মাননীয় শ্ৰীযুত ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, আৰু বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱ। দেখা গৈছে যে ইয়াতে শোভাযাত্ৰাত ৰাভা জনগোষ্ঠীৰ ওচৰত বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয় দেখা গৈছে। সকলে জাতীয় তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন কৰি এটা সমন্বয়ৰ বাৰ্তা বিলাব খুজিছে। এই ক্ষেত্ৰত আপোনালোকৰ এতিয়া চাওক, গোৱালপাৰা জিলাৰ পূব প্ৰান্তত যিটো আমি দক্ষিণ পূৰ্বাঞ্চল ৰাভা সমাজ বুলি আছে, এই সমাজখনে 1960 চনতে গঠন হোৱাৰ পৰাই আৰম্ভ কৰি এই অঞ্চলৰ ৰাভা জাতি বুলি নহয়, ৰাভা লোকৰ যিখিনি ভাষা, কৃষ্টি, সংস্কৃতি, খেল ধেমালি আদি কৰি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত দক্ষিণ পূৰ্বাঞ্চল ৰাভা সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আছে। অকল ৰাভাসকলে নহয়, এই অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ ভাষা, কৃষ্টি, সংস্কৃতি যাতে আমাৰ অটুট থাকে, আৰু সেই ভাষা, কৃষ্টি, সংস্কৃতিৰ লগতে আমাৰ মাজত যিটো এটা সমন্বয়, এই সমন্বয়টো বৰ্তাই ৰখাৰ ক্ষেত্ৰত আমি অধ্যক্ষতা সমিতিসমূহ সদায় একত্ৰিত কৰি আমি যৌথভাৱে চলাই দিওঁ। আচলতে দেখা গৈছে যে পূৰ্বাঞ্চল ৰাভা সমাজৰ কি হ'ল এতিয়া? শ্রদ্ধার দক্ষিণ পূর্বাঞ্চল রাভা সমাজৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থকা ষষ্ঠ কাৰ্যসূচী হ'ল ৰাভা জাতীয় সাংস্কৃতিক শোভাযাত্ৰা, আৰু এই শোভাযাত্ৰাৰ উদ্বোধক আমাৰ মাজত উপস্থিত হৈছে। তেওঁ হ'ল মাননীয় শ্ৰীযুত গোপাল ৰাভা, প্ৰাক্তন সাংস্কৃতিক সম্পাদক দক্ষিণ পূৰ্বাঞ্চল ৰাভা সমাজ। মাননীয় সাংস্কৃতিক সম্পাদক গোপাল ৰাভাদেৱক আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰাৰ বাবে তেওঁক মই আমন্ত্ৰণ জনোৱাৰ লগতে দক্ষিণ পূৰ্বাঞ্চল ৰাভা যুৱ ছাত্ৰ তৰফৰ পৰা এখন ফুলাম বাজাৰেৰে তেওঁক সম্ভাষণ জনাইছোঁ। আৰু জনাব এজন সদস্য আমাৰ মাজত গোপাল ৰাভাদেৱক আমি সম্ভাষণ আগবঢ়াইছোঁ। আৰু ইয়াৰ লগে লগে আজিৰ এই এইখিনিতে আমি আপোনালোকৰ ওচৰত চিনাকি কৰি দিছোঁ আমাৰ দক্ষিণ পূৰ্বাঞ্চল ৰাভা সমাজৰ সভাপতি মাননীয় শ্ৰীযুত বিচিত্ৰ নাৰায়ণ ৰাভাদেৱ। তেওঁ আমাৰ লগত ইয়াত উপস্থিত আছে, আৰু তেওঁক সম্ভাষণ জনাব দক্ষিণ পূৰ্বাঞ্চল ৰাভা যুৱ ছাত্ৰ পৰিষদৰ সদস্য এজনীয়ে। আৰু ইয়াৰ লগে লগে দক্ষিণ পূৰ্বাঞ্চল ৰাভা মহিলা সমাজৰ সভানেত্ৰী মাননীয় শ্ৰীযুতা দীনৱতী ৰাভাকো আমি এখন ফুলাম বাজাৰেৰে সম্ভাষণ আগবঢ়াবলৈ ওলাইছোঁ। তেওঁ অনুপস্থিত নিশ্চয়। আমি এতিয়া সম্বৰ্ধনা জনাম দক্ষিণ পূৰ্বাঞ্চল ৰাভা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মাননীয় শ্ৰীযুত বাবুল ৰাভাদেৱ। ইয়াৰ লগে লগে আমি আজিৰ ৰাভা জাতীয় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ বাবে মাননীয় গোপাল চন্দ্ৰ ৰাভাদেৱক মই ইয়াৰে আহ্বান জনাইছোঁ। মাননীয় ৰাভাদেৱে পতাকা ফ্লেগ মাৰ্চ কৰাৰ আগতে তেওঁৰ চুম ভাষণ ৰাখিবলৈ ইয়াৰে মই অনুৰোধ জনাইছোঁ। যিহেতু দক্ষিণ পূৰ্বাঞ্চল ৰাভা সমাজ
পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া আৰু বিভিন্ন জ্ঞাতিৰ পৰা অহা প্ৰতিনিধিবৰ্গ আৰু সাংস্কৃতিক প্ৰেমী ৰাইজ আজি আমি ইয়াত বিশেষ এটা মহান উদ্দেশ্যেৰে ইয়াত সকলোৱে গোট খাইছোঁ। আমাৰ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজে তেখেতসকলৰ জন্মলগ্নৰে পৰাই সাংস্কৃতিক দিশত বিশেষভাৱে মনোযোগ দি আহিছে, বিভিন্ন কাৰ্যসূচী লৈছে। আমাৰ মাজত আমি মাত্ৰ ৰাভা সমাজেই নহয়, বিভিন্ন জনগোষ্ঠীৰ লোক আমি ইয়াত বসবাস কৰি আহিছোঁ। আমাৰ মাজত আছে ৰাভা, বড়ো, গাৰো, নেপালী সম্প্ৰদায়, কোচ, ৰাজবংশী, বামুণ, কলিতা, নাথ, যোগী ইত্যাদি ইত্যাদি আৰু বেংগলী সমাজো আমাৰ মাজত অন্তৰ্ভুক্ত হৈ আছে। জাতি জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতি আছে। এই সংস্কৃতিসমূহ আমি জীয়াই ৰাখিব লাগিব। আমাৰ নিজস্ব স্বকীয় বৈশিষ্ট্যৰে উজলি থাকিব লাগিব। তাৰ বাবে মই আগতে কৈছোঁ, দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজে বিশেষভাৱে আমাৰ সমন্বয় যাতে থাকে, আমাৰ যাতে ঐক্য থাকে, তাৰ প্ৰতি সদায় আমাৰ বিশেষভাৱে কাৰ্যপন্থা লৈ আহিছে। গতিকে তেখেতসকলক মই মোৰ ফালৰ পৰা সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগলৈ যাতে আমাৰ ঐক্য সম্প্ৰীতি অটুট থাকে, ইটো জাতিয়ে সিটো জাতিৰ লগত কোনো হাই কাজিয়া নকৰি আমি যাতে সকলোৱে মিলিজুলি থাকিব পাৰোঁ, সদায় সুখ শান্তিৰে থাকিব পাৰোঁ, তাৰ বাবে মই বিশেষভাৱে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ। গতিকে বিশেষ নকৈ মই আমাৰ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ এটা সমন্বয়স্থলী, এই সমন্বয়স্থলীত যাতে আমাৰ অপূৰ্ব আমাৰ বিকাশ ঘটে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিছোঁ। লগতে আজিৰ এই সাংস্কৃতিক যাত্ৰা শুভ হওক বুলি আৰু মই এই সাংস্কৃতিক যাত্ৰা মুকলি কৰা হ'ল বুলি কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ল। মাননীয় উদ্বোধক ডাঙৰীয়াই উদ্বোধন কৰি দিলে। পূৰ্বাঞ্চল ৰাভা সমাজৰ সাংস্কৃতিক শোভাযাত্ৰা সফল হ'ল।
आखिरी बता तुम्हारे बिचारा ना
Duit itu berapa marah besi?